মৰ্নিং গাইজ সকলোকে শুভকামনা যাচিছোঁ ভাল সুস্থ দেহাৰে দিনটো অতিবাহিত হৈ যায় মোৰ কাৰণে মই নিজেই গুড উইচেছ দিছোঁ আৰু দেই আজি অলপ সোনকালে উঠিছোঁ আৰু চাওক ইমান মানে মোৰ পিছফালে আপোনালোকে চাব পাৰিছে কিমান মানে কুঁৱলী বহুত কুঁৱলী বহুত ভাল লাগিছে আৰু আজি মানে এই বছৰৰ প্ৰথমবাৰ কুঁৱলী আজি দেখিছোঁ আৰু নহ'লে মানে অকল বাৰিষা মানে বৰষুণ মানে এনেকুৱা বৰষুণ দি আছিলে আৰু সকলোৱে জানে আৰু কালিৰ পৰা অলপ ফৰকাল হৈছে সেইকাৰণে আজি মানে ৰাতিপুৱা বহুত কুঁৱলী দেখিছোঁ আৰু একদম ধোঁৱা কুঁৱলী দেখিছোঁ আৰু আজি সোনকালে উঠাৰ কাৰণটো এইটোৱেই যে আজি যিহেতু 16 অক্টোবৰ TMPK ফাউণ্ডেশ্যন ডে হয় আমাৰ গাঁৱতো পাতিছে প্ৰতিটো মিচিং অধ্যুষিত অঞ্চলত পতা হৈছে আৰু আমাৰ 3খন গাঁও একেলগে মিলি TMPK ফাউণ্ডেশ্যন ডে পতা হৈছে চাব আৰু কেনেকৈ জাক জমকতাৰে পাতিছে আৰু প্ৰতিটো গাঁৱতে পাতিছে সেইকাৰণে নিজৰ গাঁৱত কিবা এটা ইভেণ্ট কৰা হৈছে চাব কি প্ৰগ্ৰাম কৰা হৈছে আৰু বহুত ভাল লাগিব কিয়নো বহুতখিনি প্ৰগ্ৰাম আছে ল'ৰা ছোৱালীৰ কাৰণে বোৱাৰীৰ কাৰণে ডেকাৰ কাৰণে চাব আৰু বহুত ভাল লাগিব মই এতিয়া ব্ৰাছ চাছ কৰিলোঁ আৰু ঘৰৰ কিছুমান কাম আছে গাঁৱলীয়া মানুহ আৰু গাঁৱৰ কিছুমান কাম কৰিবই লাগিব সেইটোতো আপোনালোকে জানে আৰু চাওক এইবিলাক কৰণীয় কাম আমি কৰিবই লাগিব আৰু স্কিপ নকৰিব আৰু বহুত ভাল লাগিব আৰু দেই চাব আৰু দেই গাইজ মই এতিয়া ওলাইছোঁ আৰু যিহেতু মই ৰেডি হ'লোঁ আৰু চাওক একদম মই ৰেডি আৰু এতিয়া যাওঁ আৰু আপোনালোকে চাবলৈ নাপাহৰিব আৰু বলক একদম আৰু আজি ব্লগটো একদম ধুনীয়া লাগিব আৰু একদম এইটো ললাত চাওক ললাতে এতিয়ালৈকে ওলোৱা নাই যাবি নাই হা যাবি মই এতিয়া গৈ থাকোঁ সিহঁতে পাছত আহি থাকিব আৰু কাৰণ এতিয়া অলপ দেৰি হৈছে আৰু গাইজ চাব আৰু আজি ব্লগটো অলপ মিক্স হ'ব আৰু মিচিঙতে বেছিকৈ হ'ব আৰু আপোনালোকে বেয়া নাপাব কিয়নো আজিৰ ইভেণ্টটোৱেই মিচিং কমিউনিটিৰ হয় চাব আৰু কাৰণ আপোনালোকে হয়তো দেখা নাই চাগে কিছুমানে ভালকৈ চাব আৰু এই গাঁৱৰ বোৱাৰীবিলাকক কি খেল খেলায় সৰু ল'ৰা ছোৱালী আৰু এই ডেকাবোৰেও যে কি খেল খেলায় গাঁৱত সেইটো আপোনালোকে চাব চোৱাবলৈ চেষ্টা কৰিম চাব কমেণ্ট কৰিব কেনেকুৱা লাগিব আজিৰ ভিডিঅ'টো মোৰ বোধেৰেতো বহুত ভাল লাগিব কিয়নো গাঁৱত থাকি যদি গাঁৱৰ কিছুমান ব্লগ নকৰোঁ উচিত নহ'ব পাইছোঁহি আৰু এতিয়া ওচৰত এয়া গাইজ এতিয়া বোৱাৰী আৰু গাভৰুৰ কাৰণে চেকি খেল আৰম্ভ হ'ব চাওঁ আহক এতিয়া চকী খেল আৰম্ভ হ'ব এতিয়া আৰু এয়া ৰেডি হৈছে আৰু লাহে আৰম্ভ হ'ব আৰু এতিয়া চাওক কিমান ৰেডি হৈছে নাই হৈছে ন এতিয়া গান বজাব তাৰপিছত জানি আৰু চকী খেল কেনেকৈ খেলে চাই থাকিব দেই ফাৰ্ষ্ট পজিশ্যনৰ কাৰণে গাইছে এতিয়া ৰেচ আৰম্ভ আৰু কোনে পাব মিউজিক চেয়াৰত এনেকে নহ'ব অলপ সোনকালে ঘূৰিব লাগে অলপ সোনকালে গাইজ সম্পূৰ্ণ খেলটো দেখাব নোৱাৰিলোঁ অলপ বেলেগ কামত বিজি আছিলোঁ এতিয়া লাষ্ট ফাইনেল গেম আৰু চাব পাৰিছে আৰু এখন চকী আছে এতিয়া দুজন মানে পাৰ্টিচিপেণ্ট যোনে প্ৰথমতে বহিব বা যোনে মানে ভালকৈ বহিব তেওঁ পাব আৰু তাই পাব আৰু প্ৰথমতে বহিলে এইফালে নহয় প্ৰথমতে যোনে বহিলে আৰু সেয়ে পাব আৰু ন ফাগুনী দলে প্ৰথম
আৰু ৰুবি পাতি সেকেন্ড এটা মানে পাঞ্জাব মাৰ আহিছে যে মোৰ প্ৰথম আৰু একেবাৰে প্ৰথম লিষ্টত আহিছে সো চাই থাকিব একটু এটা টক্কৰ দিব এইয়া এইটো পাঞ্জাব মানে কিবা এইয়া এইটো মোৰ এইটো পাঞ্জাব কেলে বলা এইটো জনসিনা ওলাইছে জনসিনা Adio ke kontak teranga apondo. Siapa tanam aku abang aji. Kami tatula teman. Kami tanam ini tatula teman. Siapa tanam aku abang aji. হাৰি গলো দে হাৰি গলো আৰু নতুন লৰা আৰু কি কৰিবে ভাবিও আৰু কৰিলো আৰু এতিয়া চাও এতিয়া এইটো এইফালে বোলে সৰম সাইডে দে Gol. এইটো মডন আৰু এফালে ৰূপেশ্বৰ কোনে পাব চাই লওক গাইজ এইটো চাই লওক এইটো নতুন প্ৰজন্মৰ এইটো হ'ল অলপ গৈছে আৰু হুছেইন মৰা নাই মাৰিব দিল দলে মানে কিবা এতিয়া মোৰ পাল আহিছে আৰু এতিয়া যাওঁ আৰু কি কৰিম আৰু যি আৰু ট্ৰাই কৰি চাওঁ আৰু দে ৰাইজ ৰছী চিঙাই দিম আৰু আজি মানে তামাম দিম আৰু মানে কি কৰিব এতিয়া ধুতি পিন্ধি আছো সেইকাৰণে অলপ অসুবিধা হ'ব আৰু তথাপিও চেষ্টা কৰি চাম আৰু ৰাইজ চাব আৰু দেই এয়া
বহুত কষ্ট কৰিলে কিন্তু নোৱাৰিলোঁ দেই কি কৰিব আৰু নোৱাৰিলোঁ আৰু কি কৰিব তথাপিও আৰু কষ্ট কৰি চাইছোঁ আৰু যিহেতু খেল আৰু খেলিব লাগে আৰু জিকা আৰু হৰাটো আছেই আৰু খেলৰ মাজত বহুত ৰেডি সাইডে সাইডে জোর লাগাও জোর লাগাও জোর লাগাও कर दो जूर लगाओ जूर लगाओ जूर लगाओ जूर लगाओ very good जूर लगाओ गोशियार रे जूर लगाओ जूर लगाओ गाइस नाहाहिब देই बहुत गरम और एकदम माने बहुत बाली बाली हो गल एकदम चाक एकदम और सब बाली हो गल সেইকাৰণে আহিছোঁ অলপ ড্ৰেছ চেঞ্জ কৰিব ঘৰত ৰেষ্ট কৰিব আহিছোঁ অলপ আজি ৰাতিলৈকে প্ৰগ্ৰাম আছে প্ৰগ্ৰাম কিছুমান কৰিলোঁ এইফালে এতিয়া বহুতখিনি প্ৰগ্ৰাম থাকি গৈছে সময় পালে যামগে আপোনালোকক দেখাম ব্লগটো আৰু কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰিব কিয়নো নোৱাৰিলো চেষ্টা এটা কৰি চাইছোঁ আৰু কিনো আৰু এনে আৰু হেয়া সেইকাৰণে ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শ্বেয়াৰ কৰিব সো আজি ভিডিও ইমান আছিলে লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম।